নমস্কাৰ, আপোনালোক সকলোলৈকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই জাতিলাওৰ লগত মাছ ৰান্ধিম। এতিয়া জাতিলাও মই কাটি ল'বলৈ লৈছোঁ আৰু মাছ ইয়াত 3 টুকুৰা আছে, মোৰ এডোখৰ আছে। মাছ মই এতিয়া ফ্ৰাই কৰিবলৈ লৈছোঁ। কেৰাহীত তেল দিলোঁ, তেল গৰম হৈছে, গতিকে মই মাছকেইডোখৰ ফ্ৰাই কৰি লওঁ। এতিয়া তাৰপাছতে কাটি থোৱা জাতিলাও আৰু এটা মিডিয়াম চাইজৰ আলু লৈছিলোঁ। আপোনালোকৰ আগত আলুটোৰ কথা ক'বলৈ পাহৰিলোঁ। এতিয়া প্ৰথমে মাছটো মই ফ্ৰাই কৰি লওঁ। মই এতিয়া মাছ ফ্ৰাই কৰি লৈছোঁ। মাছটো অলপ ৰঙচুৱা হ'লেকে মই ফ্ৰাই কৰিম। আৰু ৰৌ মাছ আছিলে, মই মাছটো কি মাছ আপোনালোকক ক'বলৈ পাহৰিছোঁ। এতিয়া চাই থাকক শেষলৈকে ভিডিঅ'টো। এতিয়া মই আৰু এবিধ আঞ্জা বনাবলৈ লৈছোঁ। এতিয়া পথাৰত ধৰা সৰু মাছৰ আঞ্জা বনাওঁ বুলি ভাবিছোঁ। এতিয়া মই পুঠি মাছখিনি ধুনীয়াকৈ ধুই পখালি ল'লোঁ, দিনতে বাছি থৈছোঁ। আৰু লগত এটা বনাবৰ বাবে সৰু পিঁয়াজ কাটি থৈছোঁ। আৰু এফালে আছে খৰিচা টেঙা, ঘৰতে বনাই থোৱা আছিলে, এইবছৰৰ হয়। আৰু এতিয়া মই কেৰাহী পাতিছোঁ, তেলো দিলোঁ কেৰাহীত, তেল গৰম হৈছে। এতিয়া মই মাছখিনি ধুনীয়াকৈ ভাজি লওঁ। তাৰপাছতে মই খৰিচা টেঙা দি নিৰৰ দৰে ধুনীয়াকৈ জুপ জুপকৈ বনাম। আমাৰ আজি জাতিলাও আৰু ৰৌ মাছৰ আঞ্জাখন ৰেডি হৈ গ'ল। লগতে পথাৰৰ পৰা ধৰি অনা সৰু মাছৰ আৰু খৰিচা দিয়াৰ আঞ্জাখন ৰেডি হৈ গ'ল।